Nipai Chrysler Gap Namuligar Pen Joglabanda Dak Hem Anglong Kachingkoi. Boka Khat Pen Namuligar Angbong Chit Along, Rojabari Pu Along, Towar Kang no Pik Penajok, Hem Anglong Kachingkoi. Bangso Hem Anglong Lake, Nagaland Pen Guwahati Kacheleng Hem Anglong. A number lake NL01K3 527. Sitame areng huke soke awelang lapen pirangke karjo huke Namuligar pen jogla banda dak mesen kacheleng towar nag pinang jipusi chuning ripadopot. News Day Report Karbi Anglong 24/7 News. নমস্কাৰ মাননীয় আয় প্ৰতিকৰণ মন্ত্ৰীলৈ মই অনুৰোধ জনাইছোঁ কলিয়াবৰৰ পৰা বোকাখাট যিটো সংগ্ৰহী স্থল এই পথছোৱা ওৱান ৱে হৈ থকাৰ কাৰণে অতি সঘনে যাতায়াতৰ অসুবিধা হৈ আছে, যান-জঁটৰ সৃষ্টি হৈছে, ৰাস্তাৰ ওপৰত এক্সিডেণ্ট হৈছে, বহুতো জীৱন হানি হৈছে। গতিকে এই কলিয়াবৰৰ পৰা নুমলীগড় এই ৰাস্তা অতি শীঘ্ৰে ফ'ৰলেন কৰিবৰ কাৰণে আমি জনসাধাৰণে দাবী উত্থাপন কৰিছোঁ। কিয়নো আজি চাওক এই ৰজাবাৰী চাৰিআলিত এখন গাড়ী এক্সিডেণ্ট হোৱাৰ লগে লগে কিমান যাতায়াতৰ অসুবিধা হৈছে। যাতায়াতৰ অসুবিধা হোৱাৰ লগে লগে সময়ৰ মানুহৰ অভাৱ হৈছে, মানে কি এজন যদি বেমাৰী যোৰহাটলৈ নিবলগীয়া হৈছে, যাতায়াতৰ অসুবিধা হোৱাৰ কাৰণে তেখেতৰ জীৱনৰ হানি বিঘিনি হ'ব পাৰে। গতিকে মই অতি কাতৰভাৱে চৰকাৰক অনুৰোধ জনাইছোঁ কলিয়াবৰৰ পৰা নুমলীগড় যিটো সংযোগ স্থল, এই সংযোগ স্থলটো অতি সোনকালে ফ'ৰলেন কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। এই এক্সিডেণ্টত গাড়ীখনৰ যিটো ড্ৰাইভাৰ হেণ্ডিমেন তেওঁলোকৰ বিশেষ একো হোৱা নাই, কিন্তু পিছ চকাৰ যিটো ধোঁৰা সেই ধোঁৰা ভাগি যোৱাৰ কাৰণে চকাকেইটা আগলৈ গুচি আহে। যদিহে এই ৰাস্তাটো পথছোৱা যদি খাল বাম নাথাকিলহেঁতেন আজি এক্সিডেণ্টটো নহ'লহেঁতেন। গতিকে কলিয়াবৰৰ পৰা নুমলীগড়লৈকে আপোনালোকে দেখিছে যাতায়াতৰ যিটো অসুবিধা, দ গাঁত, এই গাঁতসমূহ অতি সোনকালে পূৰণ কৰি লগতে ফ'ৰলেন কৰিবৰ কাৰণে মই দাবী আকৌ এবাৰ উত্থাপন কৰিলোঁ। ধন্যবাদ। মোৰ ইউটিউব চেনেল এটা আছে, ছাবস্ক্ৰাইব কৰি দিব।